Hello everyone, welcome to my YouTube channel moromi's vlog. প্ৰথমতে কওঁ এটো মোৰ ফাৰ্স্ট ব্লগ হয় যদি কিবা ভুল হয় তেন্তে প্লিজ আপোনালোকে মোক শুধৰাই দিব আশা কৰো সকলোৰে ভাল বৰ্তমান মোৰো ভাল যেহেতু এটো মোৰ ফাৰ্স্ট ব্লগ হয় গটিকে যদি কিবা ভুল হয় তেন্তে প্লিজ আপোনালোকে মোক শুধৰাই দিব এই ফাৰ্স্ট ব্লগতে মই আপোনালোকক মোৰ আৰু আমাৰ ঘৰৰ আটাইতকৈ মৰমৰ এটি নতুন সদস্যৰ লগত চিনাকি কৰি দিম গটিকে ভিডিওটো পলম নকৰি আহকচোন আমি আগবাঢ়ো আহকচোন আমি যাওঁ এতিয়া তাৰ ওচৰলৈ এইটো আমাৰ নতুন সদস্য মানে এইটো আমাৰ আটাইতকৈ মৰমৰ পোৱালি ও জেক সোৱা এফালে সোৱা হাই কৈ দিয়া হাই এফালে সোৱা কৈ এফালে তুমি কি চাই আছানো কি চাই আছা সোৱাচোন মোবাইল লৈ চোৱা কি চাই আছা এফালে সোৱা নোচোৱা নি তুমি হা সোৱা এফালে সোৱা কি চাই আছানো কি দেখিছা বাহিৰত হা এইটো আমাৰ জেক সোৱা আকৌ এফালে সোৱা তুমি ভিডিঅ' ওলাইছা না সোৱা আকৌ এফালে সোৱা কোৱা তুমি নোচোৱা নেকি মানে হা নোচোৱা তুমি জেক ই এনেকে কি চাই আছে গম পাই নাই ই মানে এতিয়া মাও ঘৰত নাই ন দেউতাও ঘৰত নাই সেইকাৰণে মানে সি এতিয়া এনেকে চাই আছে মানে এনেকে সি ঘৰত যদি মানুহ নাথাকে এইখিনিতে বহি কিনে একদম ধুনীয়াকে চাই থাকে আৰু জেক ইয়াক মই প্ৰায় 45 ডেজ মান হোৱাই নাই চাগে তেনেকুৱাতে অনা আৰু যেতিয়া বা আহিলে ন ঘৰত তেতিয়া মানে ইমান বেছি ই মানে ইমান মৰম লগাব জানে আৰু তাতে লেব্ৰাডৰ নহয় জানো লেব্ৰাডৰটোৱে এনেও মানে ফেমিলি ডগ হয় ইহঁতে বহুত বেছি মৰম লগাব জানে জেক কি হয় চাই দিয়া তুমি এইফালে চাই দিয়া নোচোৱা নি তুমি নোচোৱা কি চাই আছা এইফালে কি চাই আছা কোৱা সি আকৌ কিবা চাগে এইফালে আকৌ কোনোবা আহিলে চাগে সেইকাৰণে আকৌ এইফালে চাবলৈ গৈছে মুঠতে এইটো চাইডে ৰাস্তা এটা আছে আৰু আগফালৰ ৰাস্তা এখিনি সি কাকো আহিবলৈকে নিদিয়ে মুঠতে একদম বুকি আদায় কৰি আৰু এইফালে পৰা যদি বেলেগ এটা কুকুৰো যায় নহয় এনেকুৱাকে বুকিব ন মানে আৰু সিহঁতিও কম নহয় সিহঁতিও এফালেকে অহা যোৱাই কৰি থাকে অনবৰতে ই বুকে যেন জেক আহা আমি বল খেলিম আহা বলটো লোৱাচোন বল লোৱা নি বল আহা বলটো ল'ম আহা বলটো চাওঁ ক'ত গ'ল বলটো লৈ দেখুৱাই দিয়া আমি বল খেলিম দেই এতিয়া বল খেলিম দেই বল খেলিম আকৌ এতিয়া দেই কোৱা কি হ'ল বলটো দিবা নেকি মোক দিবা নি নিদিয়া তুমি বলটো খেলি নেদেখুৱা মানে হয়নে বলটো আকৌ আনাগে যোৱা লৈ আনাগে যোৱা বলটো লৈ আনাগে যোৱা দিয়া বল দিয়া হ'ব চাই থাকিব নালাগে আহিব নহয় দিয়া বলটো দিয়া আকৌ পেলালে বলটো হা বলটো আকৌ পেলালে হয়নে মই এতিয়া পুপু যামগে আকৌ গম পাইছানে তুমি যদি এতিয়া মোৰ লগত বল নেখেলা মই পুপু যামগে তোমাক অকলে বান্ধি থৈ গুচি যাম আকৌ গম পাইছানে যেতিয়া মই আনিছিলোঁ মানে 45 ডেজটো হোৱাই নাই তেতিয়া ইমান সৰুতে অনা সি তেতিয়া মানে ষ্টেপকেইটাত খোজকাঢ়িব নোৱাৰে মানে ভৰিকেইটা এনেকৈ ধৰি দিব লাগে মানে তেতিয়াহে মানে যাব পাৰে আৰু এতিয়া মানে সি এনেকুৱাই জঁপিয়াই যাওঁ মানে উৰি যাওঁ যেন কৰে আৰু মানে ষ্টেপত ভৰি দিবলৈ তাৰ মানে টাইমেই নাই মানে এনেকুৱা এখন কৰি দেখুৱায় আৰু যেতিয়া মানে দেউতা মা এনেকৈ আহে ন অহাৰ পাছতে মানে ইমানেই বেছি গাৰ ওপৰত জঁপিয়াই আৰু যদি দেউতাই সমানে চিঞৰে তেতিয়া সি মানে আৰু বেছি জঁপিয়াই বেলেগ জমনি লাগে দেখিবলৈ ইহঁতক খালি ইহঁতৰ এটা কি হয় ইহঁতক মানে তেলত দিয়া বস্তুৰ পৰা অলপমান আঁতৰত ৰাখিব লাগে মানে তেলত দিয়া বস্তুবোৰ এইটো কাৰণেই দিব নালাগে এনেও লেব্ৰাডৰবিলাকৰ মানে স্কিনৰ প্ৰব্লেমটো পটককৈ হয় আৰু নোমবিলাক বহুত পৰে মানে সেইকাৰণে মই এতিয়া আমাৰ ঘৰত মানে ইমান
তেলত দিয়া বস্তু মানে ইয়াক নিদোৱেই, অকল বইল আৰু দানা এনেকৈয়ে মানে দিয়া যায়। এতিয়া মই হেৰি ক'ৰবাত যদি মই ফুৰিবলৈ যদি যাওঁ, তেতিয়া মানে মই থাকিম বুলিয়ে যাওঁ, কিন্তু মই থাকিব কেতিয়াও নোৱাৰোঁ। ইয়ালৈ মোৰ বৰ মনত পৰে। চাওঁ যে তুমি এইফালে চোৱাচোন, এইফালে চোৱা। তুমি বল নেখেলা হয় নাই? তুমি এই ভিডিঅ'ত নোলোৱা হয় নাই? এনেকৈ থাকা হয় নাই? এতিয়া মই গুচি যাম নহয়, এতিয়া মই যামগৈ। এতিয়া মই তাৰ লগত অলপমান বল খেলোঁ। সি এতিয়া পাছে ঘূৰি ফুৰিব, বলটোৰ কাৰণেই ঘূৰি ফুৰিব। বেলেগ নাই, যোৱা বল খেলা যোৱা। আহা এতিয়া মোৰ ওচৰত লৈ নাচোন, উঠা। এইফালে উঠাহি আকৌ, বলটো দিয়া। নিদিয়া নি তুমি মোক বলটো? নিদিয়া, দিয়া বলটো দিয়া। এইটো বলটো দিবৰ কাৰণে একদম গাৰ ওপৰত ভৰিছে দি কিনে একদম উঠি ল'ব। মই ইফালে নোৱাৰোঁ, ইমান বেছি গধুৰ নহয়, বহুত ভৰ আছে মানে। ভৰিকেইটা দেখিবলৈ টিকলু কিন্তু বহুত বেছি ভৰ আছে। দিয়া বলটো দিয়া। হ'ব নি আৰু ভিডিঅ'ত তুমি নোলোৱা হয় নাই? আৰু ভিডিঅ'ত নোলোৱা নি তুমি? নোলোৱা হয় নাই? এইফালে হা। মই গম পাইছোঁ তুমি মোৰ লগত বলটো খেলিবলৈ তোমাৰ মন গৈছে হয় নাই? পৰি যাবা। চোৱা বাই বাই দি দিয়াচোন, তুমি বাই বাই দি দিয়া। আমি যাওঁ নহয়, মই এতিয়া ফুফু যাম নহয়, তুমি বাই বাই দি দিয়া। জেক বাই বাই কৈ দিয়া। বাই বাই। ঠিক আছে, মই প্ৰথমতে কৈছিলোঁ যে যিহেতু মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয়, গতিকে মই ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ, আৰু মোৰ এফালে যাবলৈও আছে। গতিকে যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে, তেন্তে প্লিজ এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ আপোনালোকক লগ পাম পুনৰ নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই, জয় অসম।